নমস্কাৰ, মই আপোনালোক সকলোকে আমাৰ মাজুলী যাত্ৰাটিলৈ স্বাগতম জনাইছোঁ। এয়া আমি ৰাতি চুপাৰেৰে ট্ৰেভেল কৰি জখলাবন্ধাত খাবলৈ নামিলোঁ। খাই বৈ উঠি এয়া আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। এনেদৰে গৈ পিছদিনাখন ৰাতিপুৱা আমি মাজুলীত উপস্থিত হৈছোঁ। আৰু মাজুলীত ৰাতিপুৱাৰ দৃশ্য আপোনালোকক দেখুৱাই দিছোঁ। এয়া দোকমোকালিৰ দৃশ্য। ৰাতিপুৱা প্ৰায় বৰষুণ দিছে আৰু সেইখিনি সময়তে আমি প্ৰায় 7:30 বজাত আমাৰ গন্তব্যস্থলীত উপস্থিত হ'লোঁ। উপস্থিত হৈ আমি ফ্ৰেছ হৈ ল'লোঁ। তাৰপাছত আমি সত্ৰবোৰ চাবলৈ ওলালোঁ। এয়া প্ৰথমে আহিছোঁ আমি চামগুটি সত্ৰ চাবলৈ। ইয়াত মুখাশিল্প আৰু বিভিন্ন ধৰণৰ যি কাৰিকৰী শিক্ষা তাৰ বিষয়ে আমাক জ্ঞান দিছে। এয়া অতি মনোমোহা দৃশ্যসমূহ আমি উপভোগ কৰি আমি অন্য এটি সত্ৰ চাবলৈ উভতি আহিলোঁ। এনেদৰে আমি গোটেই দিনটো আমি বিভিন্ন সত্ৰ ভ্ৰমণ কৰিলোঁ আৰু আশা কৰিলোঁ আপোনালোকে ব্লগটি চাই ভাল পাব। সেয়ে আপোনালোকে ব্লগটি সম্পূৰ্ণকৈ চাব বুলি মই আশা কৰিলোঁ। এয়া আমাৰ মাজুলীত দ্বিতীয়টো দিন আমি গড়মূৰ সত্ৰত যাবৰ বাবে ৰাতিপুৱাই ৰেডি হৈছোঁ। আমি সকলোৱে ৰেডি হৈ অকণমান লাল চাহ খাই লৈছোঁ। যিহেতু আমাক ৰঙা চাহকাপ আনি দিলে, সেয়ে ৰাতিপুৱা বৰষুণো দি আছিলে, আমি ওলাই যাব পৰা নাই। সেইকাৰণে চাহকাপ খাই ধুনীয়াকৈ ওলাই আহিলোঁ। এয়া ৰাতিপুৱাৰ গড়মূৰ সত্ৰৰ পৰিৱেশ। এয়া আমি সত্ৰ পোৱাৰ পাছতে ধাৰাসাৰ আকৌ বৰষুণ দিবলৈ আৰম্ভ কৰিলে। বৰষুণ যাক দিয়াৰ পাছত আকৌ ৰখি গ'ল। আমি সত্ৰত অকণমান ধূপ ধূনা জ্বলাই আমি আকৌ উভতিলোঁ। যিহেতু আমি আজিয়ে উভতি যাব লাগিব যোৰহাটলৈ নিমাতী অভিমুখে। এয়া আমি হোটেল এৰিলোঁ। এতিয়া আমি যোৰহাটলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু ফেৰীৰে আমি কেনেদৰে যাত্ৰা কৰিলোঁ সেয়া আপোনালোকক মই দেখুৱাই যাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ব্লগটি চাই ভাল পাব।
এয়া কমলাবাৰী ঘাটত আমি ফেৰীত উঠিম আৰু ইয়াৰ পৰা আমি নিমাতী ঘাটত উপস্থিত হ'ম আৰু তাৰ পৰা আমি যোৰহাট টাউনলৈ যাত্ৰা কৰিম আৰু যোৰহাট টাউনত গৈ আমি কি কৰোঁ সকলোখিনি আপুনি চাবলৈ আমাৰ ব্লগটোত চাই থাকক। সুপ্ৰভাত জনাইছোঁ যোৰহাটৰ পৰা। আজি আমাৰ যোৰহাটত প্ৰথমটো দিন, অৰ্থাৎ আমাৰ ভ্ৰমণ কাৰ্য হৈছে আজি তৃতীয়টো দিন। আৰু আজি আমি যাম ঢেকীয়াখোৱা নামঘৰ। ঢেকীয়াখোৱা নামঘৰ হৈছে এখন বিখ্যাত নামঘৰ আৰু তাত যাবৰ বাবে আমি ৰাতিপুৱাই সোনকালে শুই উঠিছোঁ। শুই উঠি গা পা ধুই আমি এতিয়া যাবৰ বাবে ৰেডি হৈ আছোঁ। এয়া মই নামঘৰত পিন্ধিবৰ বাবে কাপোৰযোৰ আগতীয়াকৈ ৰেডি কৰি থৈ থৈছোঁ আৰু কাপোৰৰ ফটেক আৰু গামোচা এই সকলোখিনি মই আগতেই যোগাৰ কৰি থৈছোঁ। এতিয়া আপোনালোকে সম্পূৰ্ণ নামঘৰত যোৱা ভিডিঅ'খিনি চাই থাকিব বুলি আশা কৰিছোঁ।
যোৰহাটৰ দ্বিতীয়টো দিন আমি হোলংপাৰ গিবন অভয়াৰণ্য চাবলৈ বুলি আহিছোঁ। আমি গিবন অভয়াৰণ্যত প্ৰৱেশ কৰিছোঁ আৰু এয়া হৈছে মুখ্য দ্বাৰেৰে আমি গৈ এয়া অভয়াৰণ্যত প্ৰৱেশ কৰিলোঁ আৰু আমি কি দেখোঁ আপোনালোকক দেখুৱাই। সন্ধিয়া সময়ত আটাইকেইজনীয়ে ফুৰিবলৈ আহিলোঁ। মোৰ লগৰ দেৱিকাই তাই দেখুৱাবলৈ আনিলে যোৰহাটৰ টাউনখন মাৰ্কেটসমূহ, আৰু আমি সকলোৱে চাৰিওজনে একেলগে খুব ফুৰিলোঁ, ম'ম' খালোঁ আৰু গোটেই দিনটো এনেদৰে পাৰ কৰিলোঁ। এতিয়া এয়া হৈছে উভতনি যাত্ৰা। ইয়াৰ পৰা নামিকা আৰু আমি যাত্ৰা কৰিবলৈ আৰম্ভ কৰিলোঁ গুৱাহাটী অভিমুখে, আৰু তেওঁলোকক ইয়াতে বাই বাই দি আমি